This will be followed by felicitation with a fulam gamusa and a memento from the founder trustee, Sri Devajit Bhuyan. আমি 2023 বৰ্ষৰ মানৱ দৰদী চিকিৎসক বঁটা প্ৰাপক ডক্টৰ ভেংকট প্ৰদীপ বাবুক কৈলাক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ ট্ৰাষ্টি শ্ৰী দেৱজিৎ ভূঞা ছাৰক ধন্যবাদ জনাইছোঁ Thank you very much, Dr. Koyala. Now Iron Lady Award goes to Sanjukta Datta. Iron Lady Award goes to Sanjukta Datta. She will be felicitated with a fulam gamusa and a memento by Devajit Bhuyan. And then I request Mrs. Violet Barua, last year's Iron Lady Award winner, to felicitate her with a memento and a certificate. আৰু আমি দ্বিতীয়টো বঁটালৈ আগবাঢ়িছোঁ লৌহ মহিলা পুৰস্কাৰ আৰু 2023 বৰ্ষৰ লৌহ মহিলা পুৰস্কাৰ লাভ কৰিছে সংযুক্তা দত্ত বাইদেৱে মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সংযুক্তা দত্ত বাইদেউ আৰু প্ৰথমে এখন ফুলাম গামোচা আৰু মেমেণ্টোৰে সম্বৰ্ধনা জনাব দেৱজিৎ ভূঞা ডাঙৰীয়াই লগতে এই বৰ্ষৰ বঁটাটো প্ৰদান কৰিব 2022 বৰ্ষত লৌহ মানৱী বঁটা লাভ কৰা শ্ৰীমতী ভায়লেট বৰুৱা বাইদেৱে আমি ঠিকে আছে বাইদেউ সন্মুখলৈ ওলাই আহিবলৈ অনুৰোধ জনাইছোঁ সন্মুখৰ পৰা দিলে বেছি ভাল লাগিব আৰু এয়া লৌহ মহিলা পুৰস্কাৰ লাভ কৰিছে সংযুক্তা দত্ত বাইদেৱে আৰু প্ৰদান কৰিছে 2022 বৰ্ষত লৌহ মানৱী বঁটা প্ৰাপক শ্ৰীমতী ভায়লেট বৰুৱা বাইদেৱে Here, the Iron Lady Award is presented to Sanjukta Datta by last year's award winner, Mrs. Violet Barua. Thank you. And now she is awarding the certificate. আমি আগবাঢ়িম তৃতীয়টো বঁটালৈ মানৱ দৰদী অভিযন্তা বঁটা আৰু এইবাৰ 2023 বৰ্ষৰ মানৱ দৰদী অভিযন্তা বঁটা লাভ কৰিছে JN খাটনিয়াৰ আমি তেখেতক মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ Now, People Friendly Engineer Award goes to JN Khataniar. Please escort him over to the stage. He will be felicitated with a fulam gamusa and a memento by Devajit Bhuyan. And I request last year's award winner, Sofiur Rahman sir, please come in front to award him the memento and the certificate. আৰু এই মানৱ দৰদী অভিযন্তা বঁটা 2023 লাভ কৰিছে JN খাটনিয়াৰ ফুলাম গামোচা আৰু মেমেণ্টোৰে ইতিমধ্যে সম্বৰ্ধনা জনোৱা হৈছে আৰু এই বৰ্ষৰ মানৱ দৰদী অভিযন্তা বঁটা প্ৰদান কৰিব 2022 বৰ্ষৰ মানৱ দৰদী অভিযন্তা বঁটা লাভ কৰা ছফিউৰ ৰহমান শইকীয়া ছাৰে আৰু এয়া ছফিউৰ ৰহমান শইকীয়া ছাৰে ইতিমধ্যে প্ৰদান কৰিছে মানৱ দৰদী অভিযন্তা বঁটা JN খাটনিয়াৰ ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ Thank you, sir. Now we go to the next award. The next award is Friend of Animal Award. Goes to Dr. Pradyut Kumar Sharma. I request you to please come over to the stage. He will be felicitated with a fulam gamusa and a memento by Devajit Bhuyan. I request Smriti Rekha Datta to please come forward to give away the memento and the certificate. আমি এবাৰ আগবাঢ়িছোঁ নেক্সট যিটো বঁটা জীৱ বন্ধু বঁটা আৰু 2023 বৰ্ষৰ জীৱ বন্ধু বঁটা লাভ কৰিছে ডক্টৰ প্ৰদ্যুৎ কুমাৰ শৰ্মা আৰু প্ৰথমে আমি ফুলাম গামোচা আৰু মেমেণ্টোৰে তেখেতক সম্বৰ্ধনা জনাবলৈ জ্ঞাপন অনুৰোধ জনাইছোঁ দেৱজিৎ ভূঞা ছাৰক লগতে বঁটাটো প্ৰদান কৰিব বিগত বৰ্ষৰ 2022 বৰ্ষত জীৱ বন্ধু বঁটা লাভ কৰা ডক্টৰ স্মৃতি ৰেখা দত্ত বাইদেউক আৰু এয়া ডক্টৰ স্মৃতি ৰেখা দত্ত বাইদেউ ইতিমধ্যে প্ৰদান কৰিছে Okay, ঠিক আছে Now, the next award
Friend of Dog award goes to the NGO Prapti Foundation. Their award will be received by the two members, Parthopratim Hazarika and Dhrubajyoti Mesh. They will be first felicitated with a Fulam Gamusa and a memento by Devajit Bhuyan. And then, in absence of our last year's winner, I request Narendranath Dr. Sir to please come over and give away the certificate and the memento. আৰু এয়া আমি কুকুৰ বন্ধু বঁটা প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ বৰ্তমান কুকুৰ বন্ধু বঁটা লাভ কৰিছে প্ৰাপ্তি ফাউণ্ডেশ্যনে আৰু প্ৰাপ্তি ফাউণ্ডেশ্যনৰ দুগৰাকী সদস্য আমাৰ মাজত উপস্থিত আছে পাৰ্থপ্ৰতিম হাজৰিকা আৰু ধ্ৰুৱজ্যোতি মেছ তেওঁলোকক ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ দেৱজিৎ ভূঞা ছাৰক লগতে আমাৰ যিটো কুকুৰ বন্ধু বঁটা প্ৰদান কৰিবলৈ আমি আমন্ত্ৰণ জনাইছিলোঁ বিগত বৰ্ষৰ কুকুৰ বন্ধু বঁটা প্ৰাপক নন্দন প্ৰতিম শৰ্মা বৰদলৈ ছাৰক কিন্তু তেওঁৰ অনুপস্থিতিত আমি এই বঁটাটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ ডক্টৰ নৰেন্দ্ৰনাথ দত্ত ছাৰক অকণমান আগুৱাই আহিবলৈ নিশ্চয় নিশ্চয় ছাৰ থেংক ইউ ছাৰ আৰু আমি চাৰ্টিফিকেটখন প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ ছাৰক নৰেন্দ্ৰনাথ দত্ত ছাৰক নাই Women Entrepreneur Award goes to Srimati Lalita Devi Jain. I please request you to come over to the stage. She will be felicitated with a Fulam Gamusa and a memento by Devajit Bhuyan. Rupjyoti Saikia Gogoi was our last year's winner. I think she is absent. In her absence, I request Amal Chandra Kotoki sir to please come over and give away the memento and the certificate. আৰু এইবাৰ আমি মহিলা উদ্যোগী বঁটাটি প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ আৰু এই বৰ্ষৰ মহিলা উদ্যোগী বঁটা লাভ কৰিছে ললিতা দেৱী জৈনে আৰু যিহেতু বিগত বৰ্ষৰ মহিলা উদ্যোগী বঁটা প্ৰাপক ৰূপজ্যোতি শইকীয়া গগৈ এই মুহূৰ্তত অনুপস্থিত তাৰ বাবে আমি এই বঁটাটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ ডক্টৰ অমল চন্দ্ৰ কটকী ডাঙৰীয়াক আৰু এয়া মহিলা উদ্যোগী বঁটা লাভ কৰিছে ললিতা দেৱী জৈনে ধন্যবাদ জ্ঞাপন কৰিছোঁ This is the certificate. Lifetime to last us. Friend of dogs. No, he to go to care one to work out. Upon his lay and a last of our Tagibus. Last is a poor family advocate. Poor Family Advocate Award goes to Sanjukta Datta, Margherita. Surjakanta Datta. He's from Margherita. Hi, Hami next. Poor Friendly Advocate Award goes to Surjakanta Datta from Margherita. Please welcome him with a big applause. আমি এবাৰ প্ৰদান কৰিবলৈ আগবাঢ়িছোঁ দুখীয়াৰ বন্ধু অধিবক্তা বঁটা এটা খুব সুন্দৰ ধুনীয়া বঁটা আৰু এই বঁটাটি লাভ কৰিছে 2023 বৰ্ষত শ্ৰী সূৰ্যকান্ত দত্তই প্ৰথমে গামোচা আৰু এখন মেমেণ্টোৰে আমি তেখেতক সম্বৰ্ধনা জনাবলগীয়া অনুৰোধ জনাইছোঁ দেৱজিৎ ভূঞা ডাঙৰীয়াক আৰু এই বঁটাটি প্ৰদান কৰিব বিগত বৰ্ষৰ বঁটা প্ৰাপক শান্তনু বৰঠাকুৰ তেখেতে এবচেঞ্চ আছে ওকে আৰু যেহেতু শান্তনু বৰঠাকুৰ বৰ্তমান অনুপস্থিত আছে এই বৰ্ষৰ আমি বঁটাটি প্ৰদান কৰিবলৈ অনুৰোধ জনাইছোঁ ভাইলেট বৰুৱা বাইদেউক আগুৱাই আহিবলৈ অনুৰোধ জনাইছোঁ আৰু দুখীয়াৰ বন্ধু অধিবক্তা বঁটা লাভ কৰিছে শ্ৰীযুত সূৰ্যকান্ত দত্তই আৰু বঁটাটি প্ৰদান কৰিব ভাইলেট বৰুৱা বাইদেৱে Here, Violet Borua is awarding the Poor Friendly Advocate Award to to Srijut Suryakanta Datta from Margherita with a memento and a certificate. আমি শেষৰটো বঁটালৈ আগবাঢ়িম শেষৰটো বঁটা হৈছে জীৱন জোৰা সাধনা বঁটা
যিটো বঁটা এই বৰ্ষত লাভ কৰিছে 2023 বৰ্ষৰ জীৱনজোৰা সাধনা বঁটা লাভ কৰিছে ডাক্তৰ নোমল চন্দ্ৰ বৰা ডাঙৰীয়াই